নমস্কাৰ মই বাবু বৰুৱাই কৈছোঁ। মই ডাইৰেক্টলি আচলতে অসম চৰকাৰক ডাইৰেক্টলি কৈছোঁ, বহুতে আচলতে ইনডাইৰেক্টলি কিছুমান কথা কৈ আছে। মই কিন্তু এটা কথা ক'ব বিচাৰোঁ, এই যিটো আইন, যিখন আইনৰ সকলোৱে বিৰোধিতা কৰি আছে, আমি মই বাবু বৰুৱাই বিৰোধিতা কৰিছোঁ এই আইনখনৰ। আৰু এটা কথা মনত ৰাখিব, আপোনালোকক গাড়ীত বহুৱাইছোঁ আমি কিন্তু ভালৰ কাৰণে। এতিয়া কিন্তু এনেকুৱা লাগিছে যেন আপোনালোকে অসমখন ধ্বংস কৰিব। প্ৰথম কথা কৈছোঁ, কোনো হিন্দু মুছলিম বহিৰাগত কোনো হিন্দু মুছলিম ইয়াৰ অসমত ভাৰত আহিব নোৱাৰে আৰু আহিব নিদিওঁ। আৰু এটা কথা কওঁ, যদি এই আইনখন বলবৎ হয় তেতিয়াহ'লে কিন্তু আমি অসম চৰকাৰক দোষাৰোপ কৰিম আৰু তাৰ বাবে কিন্তু আমি কোনোদিন ক্ষমা নকৰিম। আৰু ইয়াৰ বাবে আমি গান গাওঁ, সঁচা কথা, গান গাওঁ সঁচা কথা, কিন্তু এই গানটো আমি গান গাওঁ, গান হিচাপতে থাকক। যদি গান বন্দুক হিচাপত ল'ব লগা হয় তেতিয়াহ'লে আমি ল'বলৈ কিন্তু কুণ্ঠাবোধ নকৰোঁ কোনোদিন। আৰু সেইকাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই আইনখন বলবৎ কোনোদিন নকৰে। কৰিব লাগিলে কিন্তু কথা ভীষণ হ'ব কিন্তু। ধন্যবাদ।